ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হ'ল বহুকেইটা ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। জ্বলি চাৰখাৰ হ'ল বাসগৃহকে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান। গুৱাহাটীত দুটাকৈ অগ্নিকাণ্ডত জ্বলি ছাই হ'ল 20টাৰো অধিক বাসগৃহ। গহপুৰত জাহ গ'ল কাপোৰৰ বিপণী। কাছাৰত ভস্মীভূত হ'ল গেছ পৰিবাহী টেংকাৰ। ইফালে তেজপুৰ, গোলাঘাট, ওদালগুৰিতো সংঘটিত হ'ল অগ্নিকাণ্ড। দীপাৱলীৰ আনন্দ উৎসাহৰ নিশা ৰাজ্যজুৰি অগ্নিদেৱতাৰ কুপদৃষ্টি। বিধ্বংসী অগ্নিকাণ্ডত জ্বলি হ'ল বাসগৃহ, ব্যৱসায় আনন্দ উল্লাস কৰি থকাৰ মাজতে সংঘটিত হ'ল এটাৰ পিছত আন এটা বিধ্বংসী অগ্নিকাণ্ড। প্ৰথমে দেখুৱাইছো গুৱাহাটী মহানগৰীৰ দুটাকৈ স্থানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ শিহৰণকাৰী দৃশ্য। মহানগৰীৰ বৰ্ষাপাৰা আৰু কাহিলীপাৰাত নিশা হাহাকাৰ পৰিৱেশ। এটাৰ পিছত আন এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জ্বলি ছাই হৈ গ'ল ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে 20ৰো অধিক বাসগৃহ। বিধ্বংসী অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ কেইবা ঘণ্টা জুৰি যুঁজ দিবলগীয়া হয় অগ্নি নিৰ্বাপক বাহিনীয়ে। মুঠৰ ওপৰত দীপাৱলীৰ নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত জাহ গ'ল লাখ লাখ টকাৰ সা সম্পত্তি। একেলগে তিনিটা, এটাৰ পিছত এটা কৰি তিনিটা মানে চিলিণ্ডাৰ বাছ হৈছিলে। এজনে ক'লে যে জুই লাগিছে, জুই লগাৰ পিছত মই ক'লো জুই লাগিছে যদি মই চিলিণ্ডাৰটো আৰু মোৰ ডকুমেণ্ট যিমান আছে সেইবিলাক ওলাই লওঁ। তাৰপিছত সেইবিলাকতো ওলাই লওঁ, ওলোৱাৰ পিছত মই আৰু ভিতৰত সোমাবই নোৱাৰিলোঁ। 1 মিনিটৰ ভিতৰত মানে পুৰি চাফা হৈ গ'ল। আমি মোৰ গাড়ীটো আছে, গাড়ীটো ওলাব নোৱাৰিলোঁ। নতুন বাইক, 1 মাহ হোৱা নাই বাইকটো লৈছোঁ। ইফালে গহপুৰৰ ব্ৰহ্মজানত বুধবাৰে নিশা সূত্ৰপাত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় কেইবাখনো কাপোৰৰ বিপণী। মাজনিশা সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় গহপুৰত। দোকান বন্ধ কৰি চাটাৰ মাৰি পেলাই তেওঁ ঘৰৰ ভিতৰলৈ গ'ল। ঘৰৰ ভিতৰত যোৱাৰ পিছতে অলপ পিছতে জুই জ্বলিলে। জুই জ্বলোতে আমি তিনিআলিতে আছিলোঁ, তিনিআলিৰ পৰা গোটেই ল'ৰাখিনি আহিলোঁ। আহি পেলাই গোটেই গাঁওবাসী আৰু ল'ৰাখিনি মিলি পেলাই আমি প্ৰায় 1.5 ঘণ্টামান যোৱাৰ পিছত জুইখিনি নুমুৱালোঁ। আনহাতে গোলাঘাট জিলাৰ ৱাটিঙতো ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে এটা বাসগৃহ। জুই নুমুৱাবলৈ অহা অগ্নি নিৰ্বাপক বাহিনীক দুৰ্ব্যৱহাৰ কৰাক লৈ একাংশ ৰাইজে প্ৰহাৰ কৰে এইজন যুৱকক। ফায়াৰ ব্ৰিগেডৰ গাড়ীখন যে আহিছিলে, গাড়ীখনৰ পানী ইতিমধ্যে শেষ হৈছিলে আৰু সেইটো সময়ত গাড়ীকেইখনে পানীৰ কাৰণে পানী ভৰাবলৈ গৈছিলে আৰু তেওঁ গৈ মানে ফায়াৰ ব্ৰিগেডৰ যিখিনি মানুহ সেইখিনিক মানে গালি গালাজ কৰি গতিয়াগতি কৰিছিলে, যাৰ কাৰণে আমি ৱাটিংবাসী সকলো ৰাইজ তেওঁক খেদিছিলোঁ। তেজপুৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ বৰখলাতো সংঘটিত হোৱা অগ্নিকাণ্ডই ম্লান কৰে দীপাৱলীৰ আনন্দ উৎসাহ। তেজপুৰৰ দোলাবাৰীত যদি অগ্নিকাণ্ডত জাহ যায় ব্যৱসায়িক প্ৰতিষ্ঠান, তেন্তে বৰখলাত গেছ বটলিং প্লাণ্টত সংঘটিত হোৱা জুইত ভস্মীভূত হয় গেছ পৰিবাহী এখন ট্ৰাক। মুঠৰ ওপৰত পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দৰ মাজতেই ৰাজ্যজুৰি সংঘটিত হোৱা অগ্নিকাণ্ডই মুহূৰ্ততে কাঢ়ি লৈ গ'ল বহুতৰে মুখৰ হাঁহি। অসাৱধান হোৱাৰ বাবেই বহুতেই হেৰুৱালে নিজৰ মূল্যৱান সা সামগ্ৰী, নিজৰ আপোন ঘৰখন। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।